Hi everyone. কি খবৰ ভালনে মোৰ অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি আমাৰ ঘৰলৈ আহিছে আলহি আলহি মানে মোৰ ভতিজি আজি আহিলে তাই এতিয়া আমি ইফালে পথাৰৰ ফালে ফুৰিব আহিছো আহা এফালে এখন যাং আনচোন আন ইমান গৰম আহা এফালে আহা আমি আজি এইজনী হৈছে আমাৰ হুনচেং ন ইভিনিং ৱাক এফালে তাইৰো এটা ইউটিউব চেনেল আছে চাব পম্পি মাউত বুলি আপোনালোকে সাবস্ক্ৰাইব কৰিব চাব ভাল লাগিলে আৰু এও সাবস্ক্ৰাইব কৰিব হাই গৈ এখন যে হাই কোৱা হাই 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 কোৱা হাই 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 ঐ ই বোলো হাই কোৱা হাই হাই ইমান ফুটনি মানে গৰম আলহী ফুৰাবলৈ আমি এতিয়া এফালে আহিছোঁ ফুৰাবলৈ চাই থাকিব ভিডিঅ'টো শেষলৈকে এতিয়া অলপ ৰখাই দিওঁ ন শুন এফালে এতিয়া আমি ৰাস্তাটো অলপ আগলৈকে গৈ আছোঁ এইটো এয়া চাওকচোন কি সুন্দৰ পৰিৱেশ এয়া লাহে নামাৰিবা কনচাং লমাইছে বালি সোমাব মোক সেইটো তই লাহে লাহে যা কৰ এতিয়া এইফালে নামাৰিবা এয়া চাওকচোন চবফালে বালি 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 এইফালে চবফালে বালি এয়া আমাৰ খনচেঙে কিমান ফূৰ্তি পাইছে এফালে চোৱা হুনচেং ৰঞ্জন পাহি এই মজা ইয়াতে পিকনিক খাবলৈ ভাল হৈছে ন দিহিঙৰ পৰা পুৰা বালি 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 কি মজা পৰিৱেশ শুন পেলোৱা সেইটো পেলোৱা নাযাবা নাযাবি সোমাই পাবি গাঁতত পানী হৈ আছে পলস হৈ আছে নাযাবা দেই হেৰি আছে একদম পাহাৰ নিচিনা লাগিছে ন পাহাৰ উঠাৰ নিচিনা লাগিছে কি সুন্দৰ চা বোকাত ধ্বংস ৰে এখন ক'ত ধৰাম এতিয়া ভিডিঅ' কৰি থাকোঁতে এফালে ল'ৰা বোকাত সোমালে এইফালে ৰঞ্জনা ৰঞ্জনৰ লগত আহিবলৈ খুব বেয়া ন য'ত ত'ত সোমাই যায় তাই এয়া চাওকচোন মজা লাগিছে ইয়াতে পিকনিক খাব আহিম নেকি এবাৰ আমি ন মজা হ'ব ন আমি চাৰিজন আহিছো যোন আহিছিলে ন এইডোখৰে হৈছিল নি আগতে যে পিকনিক খাব আহিছিল এইফালে আছে নদী এফালে আহা এতিয়া ভয় লাগে বুলি বোকা লাগিলে নেদাই হৈ যাব হা আমি এতিয়া এপাক ঘূৰো ন এতিয়া আন্ধাৰ হৈ যাব নহ'লে খনচেঙৰ অৱস্থা কি হ'ল বাৰু এতিয়া গৈ ধুৱাবগৈ লাগিব ঠিক আছে তেতিয়া আমি ঘৰত গৈ লগ পাইছোঁ গৈ আছোঁ বহুত দূৰ আহিলোঁ বহুত দূৰ অহা হয় লাগিলে মানে গৰু গ'ল ইমান ধূলি উৰাই থৈ গ'ল পাহাৰটো দেখাইছোঁ সেই উঠনি আমি আহা বালিকেইটা ইমানকে বালি হৈ আছে মানে এনেকুৱা লাগিছে কি ইয়াতে পিকনিক এটা কৰোঁ গৰুবোৰ ইয়াতে ৰখি থাকিলে একদম ৰাতিপুৱা হ'ব ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিলোঁ
ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। বাই বাই।